আজি মই কলে আহিছো ইমান মানুহৰ ভিৰ যে ৰখিব কৈ আছো পোনপ্ৰথমতে সকলোকে নমস্কাৰ দে আসলতে এইটো ভিডিঅ' মই সেইদিনাখনে দিব লাগিছিলে মোৰ লেট হৈ গ'ল ভিডিঅ' দিয়া মানে আপোনালোকে চাগে গম পাইছে কাৰণ মোৰ একেদিন ভিডিঅ' বেলেগ দি থাকিব লগা হৈছে নহয় মানে গাইছ আমাৰ ঘৰৰ ওচৰতে হৈ আছে অখণ্ড কীৰ্তন আৰু সেই কাৰণে মই আহিছো খিচিৰি খাবৰ কাৰণে মই বুলিয়ে নহয় দে মোৰ লগত আৰু এজন আহিছে আৰু বেলেগ মানুহ বহুত আহিছে কিন্তু খিচিৰি খাবলৈ চাওকচোন এতিয়া আপোনালোকে ভাবিছে চাগে অখণ্ড কীৰ্তন ক'ত হৈ আছে আমাৰ ঘৰৰ ওচৰৰে হৰি মন্দিৰত হৈ আছে অখণ্ড কীৰ্তন আৰু খিচিৰি যে ইমানেই টেষ্টি বনাই নহয় গাইছ কি ক'ব আৰু গাইছ অখণ্ড কীৰ্তন আজি হৈ থকা নাই দেই সেইদিনাখনে হৈ আছিলে কাৰণ মোৰ ভিডিঅ'টো দিয়া বহুত লেট হৈ গ'ল আকৌ কথা কৈ ভাগৰ লাগি গ'ল এতিয়া খাই লওঁ টেষ্টি খিচিৰি গাইছ খিচিৰিটো খাই ইমানে ভাল লাগে নহয় আকৌ এবাৰ খুজি খালো তাৰপিছত আমাৰো খোৱা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছো ঘৰলৈ যোৱাটোতো হৈ থাকিব তাৰ আগত ইমান ধুনীয়া ছোৱালী আহিছে অলপ চাই লওঁ নেকি বাদ দিয়ক ছোৱালী চাবলৈ ব'লক আপোনালোকক মই ধুনীয়া ছোৱালী ক'ত পাই দেখাই আছো মানে গাইছ আপোনালোকক ছোৱালীখিনি দেখাবলৈ মন আছেও কিন্তু নাইও ইমান এতিয়া আমি লৈ লৈছো এটা ঠাণ্ডা আৰু ঠাণ্ডাটোৰ ভিতৰত লৈ লৈছিলো আমি জলজিৰা ভৰাই আৰু গোটেই হাতে চাতে পৰিলে আৰু চাওকচোন এতিয়া আপোনালোকে ভাবি আছে চাগে এডালে ছোৱালী চোৱাৰ কথা ক'লে কিন্তু এতিয়ালৈকে ছোৱালী দেখুৱাই নাই চাওক ছোৱালী বহি আছে ইমান চাব নাপায় দেই আজি ভিডিঅ'টো আছিলে ইমানে অন্য এটা ভিডিঅ' লগ পাইছো আজিলে বাই বাই